guys, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনালো। কি খবৰ আপোনালোকৰ? বহুত গৰম পৰিছে। আমি এতিয়া অলপ ওলাই আহিছোঁ মানে এঘৰ মানুহ মাতিব আছে মানে বাৰ্থডে কৈ আছিলোঁ ন মই সো বাৰ্থডে মানে মোৰ এলভিত বাৰ্থডে কৈ আছিলোঁ ন সেই গতিকে বাৰ্থডেত মানে মানুহ মাতিব আহিছোঁ। এতিয়া মানুহ ঘৰত গৈ আছোঁ মানে সো ভিডিঅ'টো মই ইয়াৰে পৰা ষ্টাৰ্ট কৰি দিছোঁ। ইমান গেলা গৰম পৰিছে না অৱস্থাই নাই। এতিয়া মানে ষ্টাৰ্ট কৰি দিছোঁ দেই ইয়াৰে পৰা মই ভিডিঅ'টো সো বলক আৰম্ভ কৰোঁ হয়নে নহয়। ফাইনেলি গাইছ মানুহ মাতা হৈ গ'ল। এতিয়া আমি ঘৰত যাই আছোঁ মানে চানচাৰিত যাই আছোঁ কেক ল'বৰ কাৰণে। সো দেখুৱাই গৈ থাকিম। সো বলক চাই থাকিব দেই মোৰ লগত। বামনিগাঁৱৰ পৰা মানুহ মাতি আহি এতিয়া কুৱাৰীত গৈ আছোঁ। সো স্পীড যাই আছোঁ দেই মানে কুৱাৰীত গৈ আছোঁ। আকৌ কুৱাৰীৰ পৰা আকৌ চানচাৰিত যাম। চাই গৈ থাকিব ভিডিঅ'টো শেষলৈকে দেই। আমি এতিয়া চানচাৰিত গৈ আছোঁ মানে কুৱাৰীৰ পৰা আহিলোঁ আহি মানে ডাইৰেক্ট চানচাৰিত গৈ আছোঁ কেক ল'বলৈ। কি আছে ফাইনেলি আমি চানচাৰি আহি পালোঁ দেই। ইয়াত কি বস্তু খোৱা বেকাৰী বস্তু ইয়াত কি লাগে মানে এইফালে আছে ইয়াত দোকান মানে গোটেই বেকাৰী দোকান দেই। আমি ইয়াতে কেক নিব আহিছোঁ। এইটো পিহুৰ কেক দেই, পিহুৰ কাৰণে কেক বাৰ্বি কেক। ভইচ দিব লগা হৈছে ফল মূল ল'লোঁ মানে মোবাইলটো বেয়া হৈ গৈছিলে যে সেই গতিকে মানে ডাইৰেক্ট কৰিব নোৱাৰিলোঁ। এয়া ইফালে বজাৰ কৰি আমি ঘৰ আহি পালোঁ। এই বস্তুগিলা আছে দেই। এতিয়া কেকটো মানে খুলি ফালে ফ্ৰিজত ভৰাই থৈ দিম। ইফালে আমি কেক খুলি আছোঁ দেই। এতিয়া কেক এইয়া কেকটো সোমাই থৈ দিলোঁ দেই ফ্ৰিজত। ফাইনেলি মই ঘৰ আহি পালোঁ। ঘৰ আহি পাই মেলি এতিয়া ফ্ৰেছ হৈ লওঁ মানে ভাবিলোঁ কি এটা কথা কৈ দিওঁ আপোনালোকক মানে ভিডিঅ'টো সম্পূৰ্ণকৈ কৰোৱা নহ'ল মানে মই যি ফল মূল বজাৰ কৰিছিলোঁ বাৰ্থডেৰ কাৰণে সেইটো মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰা নহ'ল মানে কিয় জানো মোবাইলটো মোৰ হেং মাৰি দিছিলে ভিডিঅ' বনাবই নোৱাৰিলোঁ তেতিয়া। তো মোবাইলটো ছুইচ অফ কৰি কিবা কিবি কৰি মানে এতিয়া ভাল হ'ল। তো সেই গতিকে বেয়া নাপাব আধাটো দেখুওৱা নহ'ব আপোনালোকক। চ' মানে বাৰ্থডে বজাৰ কৰিব গৈছিলোঁ অহা কাইলৈ আৰু বাৰ্থডে আছে। চ' পাৰিলে মানে দেখুৱাম দেই আপোনালোকক। চ' এতিয়ালৈ বাই বাই। যদি ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকলে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বেছি ধন্যবাদ। আৰু যিসকলে কৰা নাই প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দেই। আৰু কি ক'ম মানে ইমানেই ভাগৰ লাগিছে এতিয়া। চ' নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ দেই। চ' এতিয়ালৈ বাই বাই।